আজি বিশালত শ্বপিং কৰিব গৈ লিফ্টতে ফাঁচি থাকিলো। তাৰ পিছত আমাৰ লগত কি হ'ল জানিবলৈ ভিডিঅ'টো শেষলৈ চাব। কথাটো হ'ল এনেকুৱা, আজি আমি ঘৰৰ অলপ চলপ বস্তু কিনিবলৈ বিশাললৈ ওলাইছো। ৰাণী আজি ইমানে আনন্দত আছে যে কি ক'ম। অলপ দূৰ যোৱাৰ পিছতে ৰাণীৰ টোপনি আহিল, গতিকে ৰাণীৰ মাকে তাইক ডাইপাৰ পিন্ধাই খুৱাই দিলে। বাটত আকৌ এখন গাড়ী বেয়া হৈ মাজ ৰাস্তাতে ৰৈ আছিল। বা প্ৰকাৰে তাৰে কাষেৰে পাৰ হৈ আমি বিশাল আহি পালো। বিশাল পোৱাৰ পিছত সকলো একেবাৰে ঠিকে চলি আছিল। ৰাণীৰ মা আৰু মোৰ মা দুয়ো একেলগে শ্বপিং কৰি আছিল আৰু ময়ো নিজৰ বাবে অলপ চলপ বস্তু চাই আছিলো। ৰাণীও আকৌ একেলগে তিনটা বটল লৈ ঘূৰি ফুৰিছিল। বজাৰ কৰি থাকোতে আমাৰ অকণো ধাৰণা নাছিল যে অলপ পিছতে আমাৰ লগত কি হবলৈ গৈ আছে। সকলো বস্তু কিনা হ'ল, তাৰ পিছত লিফ্টেৰে তললৈ নামিব ধৰিলো আৰু হঠাৎ লিফ্টখন মাজতে বন্ধ হৈ পৰিল। প্ৰথমে ভাবিলো হয়তো অলপ সময়ৰ পিছতে ঠিক হৈ যাব, কিন্তু কেই ছেকেণ্ড মান পিছত বুজিলো আমি সঁচাকৈ লিফ্টৰ ভিতৰত ফাঁচি গৈছো। ৰাণীৰ মাকৰ মুখত যি ভয় দেখা গৈছিল, সেয়া দেখি পিছত মোৰো ভয় লাগিবলৈ ধৰিলে। সঁচা কথা ক'বলৈ গ'লে জীৱনৰ প্ৰথমবাৰৰ বাবে মই লিফ্টৰ ভিতৰত এনেকৈ ফাঁচিছিলো। সেই সময় মনত মাত্ৰ এটা কথাই আছিল, লিফ্টখন কেতিয়া খুলিব আৰু আমি কেতিয়া বাহিৰত ওলাম। কিন্তু ভাগ্য ভাল আছিল, বেছি সময় ফাঁচি থাকিব নালাগিল। অলপ পিছতে লিফ্টখন খুলি গ'ল আৰু আমি সকলোৱে সোনকালে বাহিৰলৈ ওলাই আহিলো। তাৰ পিছত বিশালৰ বাহিৰৰ পৰা 2 পেকেট চাওমিন পেক কৰিবলৈ দিলো। ভাবিলো ঘৰলৈ গৈ সকলোৱে একেলগে খাম। ৰাণীৰ মাকে আকৌ গাহৰি মাংসও ল'বলৈ দিলে। গাহৰি মাংস ল'বলৈ আহি মোৰ চকুত বস্তু এটা পৰিল। এইটো আকৌ কি? আপোনালোকে জানেনে এইটো কি? জানিলে কমেন্ট কৰি জনাব। সকলো বস্তু লৈ আমি ঘৰলৈ গৈ আছো। আজি বজাৰ কৰিবলৈ আহি আমাৰ লগত এটা ভয়ানক এক্সপিৰিয়েঞ্চ হ'ল। ঘৰ পাই প্ৰথমে চাওমিন ওলাই সকলোৱে একেলগে বহি চাওমিন খালো। এতিয়া আকৌ গাহৰি বনোৱাৰ সময়। মই গাহৰি মাংসটো ভালদৰে ওলাই ৰাখি থৈ দিলো। আজি গাহৰি মাংস ৰাণীৰ মাকে বনাব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব আৰু এনে ধৰণৰ ভিডিঅ' চাবৰ বাবে পেজটো ফলো কৰি থব।